আমার ইউপিতে পার্টি বর্তমান বহুত ভাল, কারণ আপনাদেরকে জানে যে বিগত আমি কাউন্সিল ইলেকশন আমি যদিও সাকসেস হ'ব পৰা নাই, কিন্তু সেইটো মানে বাহিৰা ভোট পাই তেওঁলোকে জিতি আজি চৰকাৰ গ্ৰহণ কৰিছে। কিন্তু এতিয়া আমি ইউপিপি একলাচলৰ নীতিৰ মাধ্যমত আমি জয়যুক্ত নিশ্চয় হ'ম। আমাৰ 19 নং চিৰাং ST LAC আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেওঁ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, আৰু আমাৰ ইউপিপিএল দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া বিশ্বাস যে আমাৰ এই 19 নং সমষ্টিটো নিশ্চয় জিতিব। আজি কি অনুষ্ঠান আছিল? আজি ইয়াতে আমাক 30 চিৰাং ব্লক কমিটিৰ পৰা আদৰণি সভা এটা পতা হৈছে। সকলো উপস্থিত হৈছে। আমাৰ 12টা প্ৰাইমাৰী আছে, 12টা প্ৰাইমাৰী প্ৰেচিডেণ্ট, তেওঁলোকে ইউথ আছে আৰু ওমেন্স আছে। সকলো উপস্থিত হৈছে, সকলোৱে আদৰণি জনাইছে আৰু সকলো একাগ্ৰতাৰে কাম কৰিব বুলি একটা আশ্বাস দিছে।